ছাত্ৰ ছাত্ৰীসকল আহাচোন তোমালোকৰ অসমীয়া পাঠ 12 জোনবিল মেলা নামৰ পাঠটি আজি তোমালোকক বুজাই দিওঁ। তোমালোকে কিতাপ উলিয়াই লোৱা। এতিয়া জোনবিল মেলা কোনে পালন কৰে? তিৱাসকলে। অসমৰ আন জনগোষ্ঠীসকলৰ দৰে তিৱাসকলো উৎসৱপ্ৰিয়। তিৱাসকলৰ সমাজত এনে এটি লোক অনুষ্ঠান নোলাব য'ত তেওঁলোকে লোকগীত নাগাব, লোকবাদ্য নবজাব অথবা লোকনৃত্য পৰিৱেশন নকৰিব। তেওঁলোকো আন জনগোষ্ঠীসমূহৰ দৰে এই ক্ষেত্ৰত চহকী। তাৰে এক সুন্দৰ নিদৰ্শন হৈছে গোভাৰ জোনবিল মেলা। জোনবিল মেলা হৈছে পাহাৰ ভৈয়ামৰ এক সম্প্ৰীতি উৎসৱ। এই কৃষিমুখী সমাজ এখনত কৃষিভিত্তিক উৎসৱ উপলক্ষে খাল বিল মাৰি তেওঁলোকে কি কৰে, মাছ পুঠি ধৰি বিহুৰ ভাত এসাঁজ খোৱাৰ নিয়ম আজিও গাঁও অঞ্চলত আছে। বিশেষকৈ মাঘ বিহুৰ প্ৰমূল্য গোভা অঞ্চলত বেছি। তাৰমানে মাঘ বিহুৰ সময়তে এই জোনবিল মেলা অনুষ্ঠিত হয়। জাগীৰোড আৰু জাগীভকত গাঁৱৰ মধ্যত জোনবিল মেলা নামে এখন ডাঙৰ বিল আছে। আৰু সেই জনশ্ৰুতি মতে এজন তিৱা ৰজাই বিহাৰ কৰি মানে চিকাৰ কৰি আহোঁতে এই বিলৰ পানীত জোনৰ পোহৰ পৰি তিৰবিৰাই থকা দেখি তেওঁ মুগ্ধ হ'ল আৰু তেতিয়াই তেওঁ বিলখনৰ নাম থলে কি জোনবিল। এই জোনবিলৰ পাৰলৈ গোভা ৰজাক ৰাইজে আদৰি নিয়ে। ৰজাজন বিলৰ পাৰত উপস্থিত হ'লেহে ৰাইজে কি কৰে, বিলৰ পানীত মাছ মাৰিবলৈ নামে। সেইদিনা বিলৰ পাৰবোৰ হৈ পৰে সম্প্ৰীতিৰ এখন বহল পথাৰ, মানে মানুহ গোট খাই পৰে। আৰু গোভা ৰাইজৰ বিশেষ উল্লেখযোগ্য আন এটি দিশ হ'ল তেওঁলোকে আনৰ নিচিনাকৈ মাহৰ সংক্ৰান্তিৰ তিথিত বিহু নাপাতে। তাৰ পিছৰ সপ্তাহৰ শনিবাৰটোতহে পাতে আকৌ। সেয়ে এই বিহুক মনে পতা বিহু বোলে। মনে পতা বিহু বুলিলে মানে কি, তেওঁলোকে নিজৰ মনৰ ইচ্ছামতে এটা দিন ধৰি লয়। আনহাতে গোভা ৰজাৰ ৰাজ অভিষেকৰ দিনটোতেই ইয়াৰ ৰাইজে বিহু পতাৰ ব্যৱস্থা কৰা হৈছিল বুলি কোনোৱে ক'ব খোজে। জোনবিলৰ পাৰত আকৌ গোভা ৰজাই অতীতত মাঘ বিহুৰ প্ৰায় 12 দিনৰ পাছত বিহু উৎসৱ পাতি আনন্দ কৰিছিল। মাঘ বিহুৰ উৰুকাৰ আগদিনাৰ পৰা বিহুৰ পাছদিনালৈকে 3 দিন ব্যাপী এখন বিৰাট মেলাৰ আয়োজন কৰিছিল। জোনবিলৰ পাৰত পতাৰ বাবে ইয়াৰ নাম জোনবিল মেলা নামে খ্যাত হৈছিল। গোভা ৰজাৰ আদেশত কি কৰিছিল, মাঘ বিহুৰ আগতে এই বিলত মাছ মাৰি বিলৰ পাৰত শ'ল মাছেৰে ন খোৱাৰ নিয়ম আছিল। মাছুৱৈসকলে বিল মৰাৰ বাবদ ৰজাক কি কৰিছিল, মাননি হিচাপে প্ৰত্যেকেই অলপ অলপ মাছ দিছিল। আজিও এনে পথাৰ নিয়ম আছে। অতীজত জয়ন্তীয়া ৰজাৰ লগত কি কৰিছিল, গোভা ৰজাই ইয়াৰ মাধ্যমেদি উপঢৌকন বিনিময় কৰিছিল। আৰু এই ঐতিহাসিক মেলাত যিকোনো বস্তু সাল সলনিহে কৰিছিল। আজিকালি অৱশ্যে সাল সলনি আৰু বেচা কিনা দুয়োটা ৰীতিৰ প্ৰচলন দেখা পোৱা যায়। বৰ্তমান মাঘ বিহুৰ দ্বিতীয় বা তৃতীয় সপ্তাহৰ শনিবাৰ বা দেওবাৰে এই জোনবিল মেলা অনুষ্ঠিত হয়। বিহুৰ দুদিনৰ আগৰ পৰাই অৰ্থাৎ বৃহস্পতিবাৰৰ নিশাৰ পৰাই কি কৰে, বজাৰ বহে। শনিবাৰে সন্ধ্যাভাগে জোনবিলত মাছ মাৰিবলৈ আৰু জোনবিল মেলা চাবলৈ অন্যান্য লোকৰ লগতে কাৰ্বি আংলং আৰু মেঘালয়ৰ পৰা পাহাৰৰ লোকসকলেও কি কৰেহি, বিলৰ পাৰত ভিৰ কৰেহি। তেওঁলোকে বিলৰ পাৰত নৰাৰে সৰু সৰু পজাঘৰ সাজি তাতেই কেইদিনমান কি কৰে, আনন্দেৰে থাকে। তেওঁলোকে নিজস্ব সাজপাৰবোৰে পাৰবোৰ সেইকেইদিন কি কৰে, বহুৰঙী কৰি তোলে। আৰু সেইকেইদিন তাত মত বিনিময় হোৱাৰ লগতে বিভিন্ন বস্তুৰ বিনিময় কৰে। পাহাৰৰ পৰা অহা লোকসকলে কি আনে, আলু, কচু, আদা, হালধি, তিল, ফুলবাহনি, লা, ধূনা, জলকীয়া, বাঁহৰ গাজ, কপাহ আৰু বাঁহ বেতেৰে তৈয়াৰী শিল্পজাত বস্তু আনে। আৰু এই বস্তুখিনি ভৈয়ামৰ জনজাতিসকলে মেলালৈ নিয়া শুকতি মাছ, কেঁচা মাছ, পিঠা পনা, সান্দহ ইত্যাদি অনেক বস্তুৰ লগত কি কৰে, সাল সলনি কৰি লয়। মেলাৰ পৰা নিয়া বস্তুখিনিৰে তিৱাসকলে পাহাৰত মাঘ বিহুৰ আয়োজন কৰে। লগতে ইষ্ট দেৱতাক পূজা সেৱাও কৰে। আৰু পৰ্বতীয়া জনজাতিসকলে মেলালৈ পাহাৰ বগাই আহোঁতে গোভা ৰজালৈ তেওঁলোকে সকলোৱে একোটিকৈ বস্তুৰ টোপোলা, কৰ ভাৰ বা মাননি দিয়া প্ৰথা অতীজত আছিল আৰু বৰ্তমানেও প্ৰচলন আছে বাবে তেওঁলোকে লৈ আহে। অতীজত গোভা ৰাজ্যৰ অন্তৰ্গত সকলো জনজাতিয়ে গোভা ৰজাক কি কৰে, কৰ ভাৰ সোধাব লাগিছিল, মানে কৰ দিব লাগিছিল। বৰ্তমান এই মেলাত বহা দোকান পোহাৰৰ পৰা দান বৰঙণি তথা কৰ ভাৰ তোলাৰ প্ৰথা আছে। এই জোনবিল মেলাই পাহাৰীয়া জনজাতি আৰু ভৈয়ামৰ জনজাতিসকলৰ বিহু সংস্কৃতিৰ স্বাক্ষৰ বহন কৰি আহিছে। এই মেলা পৰ্বত ভৈয়ামবাসীৰ মহামিলনৰ
তীৰ্থক্ষেত্ৰ এই মেলাই সামাজিক সম্প্ৰীতিৰ সাঁকো তৈয়াৰ কৰাত যথেষ্ট অৰিহণা যোগাই আহিছে আৰু আজিকালিও এই মেলা জোনবিল মেলা অনুষ্ঠিত হোৱা দেখিবলৈ পোৱা যায়।